ফ্ৰেণ্ড গুড মৰ্নিং। কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি যিহেতু ছানডে, মোৰ ডিউটি নাই। ছানডে যোৱা ছানডেত আছিলে, আজি ছানডে ডিউটি নাই। কাৰণ গম পায় মাহত মোৰ 2 দিন ছানডে অফ থাকে আৰু 2 দিন ডিউটি কৰিব লাগে। তো আজি ক'ত যাওঁ, কি কৰোঁ, কি বনাওঁ, কি খাওঁ, তো দেখাই থাকিম আৰু আপোনালোকে চাই যাব। আৰু আজি মোৰ বহুত কাম আছে, যিহেতু বন্ধ হৈ আছে। তো ভাবিছোঁ কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখাই থাকিম, কি নকৰোঁ। তো ব'লক। তো মই এতিয়া উঠিছোঁ আৰু লাহেকৈ উঠি কেনে এতিয়া কাম কৰিম। পূৰা হেৰি হৈ আছে, বিচনা পাৰাই নাই, দেখিছে পূৰা একদম। এতিয়া ঘৰ চৰ পূৰা চাফা কৰিম। একো বাচন ধুবলৈ আছে, যিহেতু ৰুমত থাকোঁ ভাইটি আৰু মই, গতিকে কামখিনিতো কৰিবই লাগিব। কাপোৰ ধুবলৈ আছে। তো গোটেইখিনি কাম কৰি কেনে তাৰপিছত কি কৰোঁ কি নকৰোঁ তো দেখাই থাকিম। তো ফাইনেলি আধা কাম মোৰ হৈ গ'ল, যিহেতু দেৰিকৈ উঠিলোঁ, কাপোৰবিলাক ধুলোঁ। তো এতিয়া ৰুম চাফা কৰিম। বিচনা অৱস্থা নাই আৰু পূৰা বাচন ধুবলৈ আছে, দেখিছে পূৰা লেতেৰা হৈ আছে। তো এতিয়া বাচন ধুম, বিচনা পাৰিম। তাৰপিছত মই দাদাহঁতৰ ঘৰত যাম। তো চাই থাকক কেনেকৈ কি কাম কৰোঁ মই। গা চা ধুলোঁ, গা চা ধুই কিনে কাপোৰ পূৰা কমপ্লিট ধোৱা হ'ল। হৈ কিনে এতিয়া মই চাকি লগাম, তাত চাকি তাকি লগাই ভাইটিৰ কাৰণে ভাত বনাম। ভাত বনাই কিনেহে মই বৌহঁতৰ ঘৰত যাম, কাৰণ মই ভাতটো তাতেই খাম। আজি ডিউটি নাই, ইমান মাতি থাকে, যাবই নোৱাৰোঁ। নোযোৱাৰ কাৰণে সিহঁতে বেয়াও পায়। তো চব ভাবিছোঁ আজি গৈ আহোঁ। বৌক ফোনো কৰিছে যাম বুলি। তো বৌ কৈছে আহিবা। তো যাওঁ। এতিয়া বাহিৰত তামাম ৰ'দ দিছে, চাওক বহুত ৰ'দ দিছে একদম।
ওলাব নোৱাৰি, বেছি দূৰ হ'লে নগ'লেও হয় কাৰণ ওচৰতে। তো ভাবিছোঁ কি জেঠীমাহঁতৰ ঘৰতে গৈ আহোঁ। তো ব'লক ভিডিঅ'টো চাই থাকক। তো ফাইনেলি চাকি তাকি দিয়া হৈ গ'ল, চাকি জ্বলিয়ে আছে, সেইটো চাকি জ্বলিয়ে আছে, চাকিটো জ্বলি আছে। আৰু ইয়াতে বনাইছোঁ ভেন্দি ভাজি আছোঁ, ভাইটিৰ কাৰণে বনাই আছোঁ। মইতো বহুতৰ ঘৰতে খাম। আৰু এয়া মই চাহ লৈছোঁ, গৰম গৰম চাহ, গাখীৰ চাহ। কি হয় মানে ৰাতিপুৱা মই যদি গাখীৰ চাহ নাখাওঁ, মোৰ তামাম বিষায়, ৰঙা চাহটো মই খাবই নোৱাৰোঁ। বহুতে কয় যে ৰঙা চাহটো ৰাতিপুৱা ভাল, সঁচাকৈ ৰঙা চাহটো বহুতেই ভাল ৰাতিপুৱা খাব পাৰিলে, কিন্তু মই একদমেই খাব নোৱাৰোঁ। তো এতিয়া মই চাহ আৰু ব্ৰেড ল'ম। তো ব্ৰেড লৈছোঁ, ব্ৰেড আৰু এয়া বাটাৰটো লৈছোঁ। তো বাটাৰ ওলাই আছোঁ। তো ফাইনেলি খাই ল'ম। মই বাটাৰৰ ব্ৰেডটো বহুতেই ভাল পাওঁ, মোৰ কাৰণে বহুত ভাল লাগে। আৰু বাটাৰ নহ'লে মই ব্ৰেড নাখাওঁ। ব্ৰেডটো আগতে বহুতেই বেয়া পাইছিলোঁ, বাটাৰ নাথাকিলে মই নাখাওঁ। মইতো এনেও খাই থাকোঁ, এটা আনিলে মোৰ 3 দিনো নাযায়, পূৰা খাই থাকোঁ মানে বাটাৰ। কিন্তু ইমান খাব নালাগে, চৰ্বিৰ কাৰণে বেয়া, সেইটো মই খাই দিওঁ। আৰু মানে ভাড়াটো বঢ়াইছোঁ, তো ভাড়াটো যিহেতু ভাড়াটো এবাৰ চাই লওঁ কেনেকুৱা হয়। ভাড়াটো হোৱা নাই এতিয়া, পূৰা ভাজি আছোঁ। আৰু ভাতটো বনালে হ'ব, দালি হৈ গৈছে, ভাজি বনাইছোঁ আৰু ভাত সেইখিনিয়ে। তো ব'লক মই চাহটো খাই লওঁ। বাকীবোৰ হ'ল দেখাই থাকোঁ, তো চাই যাব। ফাইনেলি ভাত হৈ গ'ল, পূৰা হৈ গ'ল, আঞ্জা ভাত চব হৈ গ'ল। তো এতিয়া মই বহুতৰ ঘৰত যাম, তো পূৰা ৰেডি হৈ আছোঁ। আৰু এয়া পূৰা বক্স ওলাইছোঁ, মেকআপ বক্স। তো এতিয়া পূৰা বহি লওঁ, তাৰপিছত আৰু ওলাই কিনে যাম। বাকীখিনি আপোনালোকক দেখাই থাকিম কি হ'ব কি নহ'ব। সিহঁতৰ ঘৰত কোনো অকেজন নাই বাৰু, মই এনেই যাম। বহুত ফোন কৰিছোঁ কাৰণ সিহঁতে বহুত মোক মাতি থাকে, বাট মই যাব টাইম নাপাওঁ। আজি পূৰা চান্স পাইছোঁ, তো গৈ লওঁ। কাৰণ এনেই ডিউটিও থাকে আৰু বহুত ৰ'দ দিছে, ৰুমটোত বহুত গৰম, তামাম ৰ'দ দিছে বাহিৰত। চাওক বহুত ৰ'দ দিছে। তো ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব, কি হ'ব কি নহ'ব। তো দেখাই আছোঁ বাৰু। তো ফাইনেলি মোৰ ওলা হৈ গ'ল, চাওক ধুনীয়া এটা নতুন স্পৰ্টিং পিন্ধিছোঁ। আজিয়ে পিন্ধিছোঁ, এইটো হ'ল আজি লোৱা 5-6 দিনমান। তো আজি পিন্ধিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু চাই থাকিব। এতিয়া যাবগৈ, পূৰা ৰেডি হৈছোঁ একদম ওলাই মেলি পূৰা। চব পূৰা বাহিৰত তামাম ৰ'দ দিছে, পূৰা একদম দেখিয়ে নাপায় ৰ'দৰ পোহৰত। তো ফাইনেলি ৰেডি পূৰা। তো এতিয়া চাই থাকিব আৰু বাকী সিহঁতৰ ঘৰত গৈ দেখাম। তো ব'লক। তো ফাইনেলি মই আহি পালোঁ, গাড়ীখন ৰখালোঁ আৰু এতিয়া ভিতৰত যাম। আৰু গাড়ীৰ পৰা নামাই কিনে ভিতৰত, এইটো ঘৰ তাত ঘৰ। আৰু এতিয়া ভিতৰত গৈ আছোঁ আৰু কিবা কৰি আছে ইহঁতে, ভাত বনাইছেনে নাইবা মোৰ কাৰণে নাজানো, বনাব লাগে যিহেতু মই কৈছোঁ আহিম বুলি, ফোন কৰিছোঁ। তো চাই লওঁ। আৰু টিকলাৰ কাৰণে কিবা কিবি লৈ আহিছোঁ, এয়া মানে। তো চাই লওঁ, তো ব'লক। তো ফাইনেলি মই আহি পালোঁ, একদম বহুত গৰম। এয়া টিকলা টিকলা এয়া দৌৰি আছে, খাই লৈ ঠাণ্ডা খালে, চিপছ খালেই আৰু এতিয়া খাই হাত চেলেকি আছে। কি খাব আৰু, শেষ হৈ গ'ল চব। তো বহুত গৰম ইহঁতৰ তাত, ভাবিছিলোঁ আহি কেনে ঠাণ্ডা পাম, তো ইয়াতেও গৰমে বহুত। তো সেইপিনে বৌয়ে ভাত বনাইছে, দাদা আৰু বৌ, আৰু খাম আজি। আৰু কিবা বনাইছে নাজানো, আৰু খাব লাগিব। আৰু ইমান গৰম দিছে না, পূৰা গৰম ৰ'দ, একদম বহুত গৰম। বাহিৰতো গৰম, ভিতৰতো গৰম, পূৰা কাৰেণ্ট আছে কিন্তু ফেনে কাম নকৰে। তো এতিয়া আহি পালোঁ, কি খাম কি নাখাম আৰু বাকীখিনি দেখাই থাকিম, চাই থাকিম। এইটো চাওক, এইটো আমাৰ টিকলাটো দেখালোঁ বাৰু তেতিয়া। আৰু
টিকলা কি নাম তোমাৰ কৈ দিয়া দেৱাংগ বৰ্মন ভাত খালানে নাই খাইছোঁ খাইছা কিহেদি খাইছা দালি দি আজি কি খানা বনাইছে মায়ে দালি দি নহয় এতিয়া কি খানা হ'ব খানাটো কি হ'ব পিছে দালিয়ে খাওঁ এই দুপৰীয়া কি খানা মাছ নে মাংস হ'ব একো নাই বাছ একো দালি নাই তো মই কি দালি ভাত খাব লাগিব খাব লাগিব একো নহয় দিয়া ন ঘৰৰে মানুহ যিহেতু আৰু দালি ভাতে খাম আৰু একোতো নাই আৰু টিকলা ডাঙৰ হ'লে মোক মাংস চাংস খুৱাব আৰু নাই কি টিকলা হয়নে টিকলা ক'ৰ স্কুলত যোৱা একালব্য আৰু কিমান ক্লাছ পালা এইবাৰ ক্লাছ 2 কিন্তু টিকলাহঁতৰ ঘৰত আহি মোৰ আজি বেয়া লাগিছে কিয় জানেনে আপোনালোকে টিকলাৰ বাৰ্থডে গ'ল তো টিকলাই মোক মানে নামাতিলে কিন্তু মোৰ ভাইটিক মাতিছে মই গমেই পোৱা নাছিলোঁ তাৰ বাৰ্থডে বুলি আজি ইয়াত আহিহে গম পালোঁ নহ'লেতো মই আজি নাহিলোঁ হয় টিকলাই মোক বাৰ্থডেত নামাতিলে মোৰ বেয়া লাগিছে শুনি কিয় বা নামাতিলে তো আপোনালোকে কি ক'ব এই বিষয়ে টিকলাক বেয়া পাইছোঁ মই অলপ নে কি টিকলা হয় দিয়া তো নহয় বেয়া পাব নালাগে তো সি কৈছে বেয়া পাব মই নালাগে তো নাপাওঁ দিয়া বেয়া ন টিকলো আমাৰ টিকলা আৰু তো আৰু বাকীখিনি দেখাই থাকিম আপোনালোকে পূৰা ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব তো এতিয়া আমি কি কৰিম তো ব'লা আমি কি কৰোঁ চোৱা টিকলাই কি ওলাইছে টিকলাইটো কি পিষ্টল এটাক মাৰিবা মোক মাৰিবা নেকি ৱালত মাৰিবা ইয়াত কোনে দিছে এইটো বাৰ্থডেত নেকি অনলাইনত আনিছে বা অনলাইনো জানে চলি চাওক কিমান স্মাৰ্ট চলি অনলাইন জানে আৰু কি নাজানিব কওকচোন আজিকালি অনলাইনো জানে সি টিকলা গা ধুইছেনে নাই টিকলাই গা ধোৱা নাই দেই কিমান জ্বৰ হৈ আছে বেচেৰা ভাল পাইছেনে এতিয়া পাইছা ভাল পাইছে ঔষধ চৌষধ খাইছে আৰু ভাল পাইছে বাৰু তো বাকী ভিডিঅ'টো দেখাই থাকিম তো চাই থাকিব অঁ গ'লো আজিকালি আমাৰ উপায় নাই খাব লাগে আমি খাওঁ খালি মই আনো ভাজিও সেই গাঁৱৰ পৰা একে আৰু মাতিলে মই কি কাট হয় না আগতে ময়ো গৈ আছোঁ তেতিয়াতো ভালেই দেখোন খালি ন খাব পাৰিলে টিকলু কণীখিনি ভাল নহ'লে যা মাকৰ মুখখন কি উঠৈছে টিকলু ক'ত আছে এই হেৰি ইয়াত এইখিনি এইখিনি কণী নাখাওঁ
কলা কৰি দিছি কি কলা কৰি দিছে কণীখিনি যি নামিল বঢ়িয়া ঐ হেই যাবও পাৰে নাযাবও পাৰে তো ফাইনেলি ভাত খোৱা হৈ গ'ল চবৰে ভাত খোৱা হৈ গ'ল আৰু তামোল চামোল খালোঁ আৰু তামোল চামোল খাই এতিয়া অলপ ৰেষ্ট কৰিম না কি দিলা এতিয়া ৰেষ্ট কৰিম নে কি নকৰোঁ কি কৰিম এতিয়া অলপ শুম আমি ন এইটোতো ডাউনলোড কৰা তুমিতো ভাত নাখালাই এইটোতো ডাউনলোড কৰা তুমিতো ভাত নাখালাই ন নাখালো আৰু এইটো ই ভাত নাখায় শুনিছে ন আপোনালোকে ই ভাত নাখায় ই মেগী খাব ই মেগীয়ে খাই থাকে ই বাহিৰা বস্তু খুব খায় কিন্তু ভাত একদমেই নাখায় ভাত চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰিব এতিয়া ভাত চাত খাই শুলোঁ হৈ এতিয়া আম খাম টিকলা আৰু মই আম খাম তো আমটো কাটি আছোঁ এইটো বাগান চলাই আছোঁ তো পূৰা পাণ্ডেক দেখাইছোঁ অলৰেডি পাণ্ডেক দেখিছে সেইটো পাণ্ডে কুকুৰটোৰ নাম পাণ্ডে সি কৈছে দেখাই দিয়া মই দেখাইতো দিছোঁৱে তো বাকী আম কাটিম তো চাই থাকিব তো ফাইনেলি আম কাটা হৈ গ'ল এয়া তো ই খাই আছে আৰু ময়ো খাম কিন্তু এতিয়া পূৰা আন্ধাৰ কিটচেনটো তামান টেষ্টি হৈছে ন তো আম চাম খালোঁ এতিয়া আম চাম খাই এতিয়া আৰু লাহেকৈ ঘৰত যাম কাৰণ বৰষুণ আহিব ঘৰত মানে কি ৰুমত যাম তো বৰষুণ আহিব যিহেতু তো মই জল্দি যাম বুলি ভাবিছোঁ তো আজিলৈকে বাই বাই আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব পূৰা দেখাই দিলোঁ কেনেকুৱা লাগিল কমেণ্ট কৰিব তো বাই বাই